Hello friends, Rani Sisters Delicious Recipe লৈ আপোনালোকক স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টোত মই সুজি, নাৰিকল আৰু গুড়েৰে বনোৱা লাড়ুৰ ৰেচিপি এটা বনাবলৈ লৈছো। এনেকৈ বনোৱা সুজি আৰু নাৰিকলৰ লাড়ু খাবলৈ বহুতেই টেষ্টি হয়। সো ফ্ৰেণ্ডছ, ৰেচিপিটো যদি ভাল লাগে তেতিয়াহলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি আজি আমাৰ চেনেলটো প্ৰথম চালে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব, যাতে আমাৰ আগন্তুক ভিডিঅ'বোৰৰ নটিফিকেশন পাই থাকে। আহকচোন তেতিয়াহলে লাড়ুৰ ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে মই সুজিখিনি ভাজি লম। এয়া গেছটো অন কৰি মই ফ্ৰাই পেন এখন গেছত বহাই দিছো আৰু ফ্ৰাই পেনখন অকণমান গৰম হ'বলৈ দিছো। এয়া ফ্ৰাই পেনখন অলপ গৰম হোৱাৰ পিছত এতিয়া মই ইয়াতে 1.5 কাপ সুজি দি লৈছো। মই চাহ খোৱা কাপেৰে সুজিখিনি জুখি লৈছো। আপোনালোকে সৰু বাটিৰেও সুজিখিনি জুখি ল'ব পাৰে। এতিয়া মই একেবাৰে কম জুইত সুজিখিনি 5 মিনিট মান সময় অলপ ভাজি লম। সুজিখিনি 5 মিনিট সময় ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে ৰুকি লোৱা নাৰিকলখিনি দিম। মই নাৰিকল 2.5 কাপ ব্যৱহাৰ কৰিম। এয়া প্ৰথমতে মই 2 কাপ নাৰিকল দি লৈছো। মই যিটো কাপেৰে সুজিখিনি জুখিছিলো সেই একেটা কাপেৰে মই নাৰিকলখিনিও জুখি দিছো। এবাৰ হেতাৰে ভালদৰে লৰাই দিছো আৰু এয়া পুনৰ মই 1/2 কাপ নাৰিকলো দি লৈছো। এতিয়া হেতাৰে সঘনাই লৰাই সুজি আৰু নাৰিকলখিনি একেবাৰে কম জুইত মই 10 মিনিট মান সময় ভাজি লম। এতিয়া মই ইয়াতে 4টা মান ইলাচি গুড়ি কৰি দিছো। এনেকৈ অকণমান ইলাচি গুড়ি দিলে লাড়ুকেইটা খাবলৈ ভাল লাগে। সুজি আৰু নাৰিকলৰ লাড়ু আপোনালোকেতো চেনিৰে বনাই খায়েই নিশ্চয়। এনেকৈ গুড়েৰেও বনাই খাই চাবচোন, খাবলৈ খুবেই ভাল লাগে। আৰু চেনিতকৈ গুড় খোৱাটো আমাৰ শৰীৰৰ বাবেও উপকাৰী নহয় জানো। এয়া সুজি আৰু নাৰিকলখিনি 5 মিনিট মান ভজাৰ পিছত এতিয়া মই ইয়াতে 1 টেবুল চামুচ এইখিনি ঘিউ দি দিছো আৰু পুনৰ হেতাৰে লৰাই এইখিনি আৰু 5 মিনিট মান সময় একেবাৰে কম জুইত মই ভাজি ল'ম। এই লাড়ুবিধ বনাবলৈ মই কি সামগ্ৰী কিমান পৰিমাণত ব্যৱহাৰ কৰিছো ভিডিঅ'টোৰ তলৰ ডেসক্ৰিপচন বক্সত দি দিছো। আপোনালোকে চাই ল'ব পাৰিব। এয়া সুজি আৰু নাৰিকলখিনি আৰু 5 মিনিট সময় ভজাৰ পিছত দেখিছে নহয়, ৰংটো অলপ সলনি হয় অকণমান ৰঙচুৱাৰ দৰে হৈছে আৰু মই ইয়াতকৈ বেছি নাভাজো, নহলে বেছি ৰঙা হৈ যাব। গতিকে এয়া মই গেছটো বন্ধ কৰি দিলো। এতিয়া মই এয়া ভাজি লোৱা সুজি আৰু নাৰিকলখিনি কাঁহী এখনত নমাই থৈ দিছো আৰু এয়া ফ্ৰাই পেনখনত মই 2 কাপ গুড় দি লৈছো। মই সেই একেটা কাপেৰে জুখি গুড়খিনি দিছো আৰু গুড়খিনি অলপ সৰুকৈ কাটি লৈছো। এতিয়া মই এয়া গেছটো অন কৰি দিছো আৰু গুড়খিনিত অলপ মই পানী দি লম। এয়া কাপটোৰে মই 1/2 কাপ পানী দি দিছো আৰু হেতাৰে লৰাই মিডিয়াম জুইত মই গুড়খিনি ভালদৰে গলাই লম। এয়া গুড়খিনি গলিবলৈ ধৰিছে। এতিয়া এই গুড়ৰ পানীখিনি মই ভালদৰে উতলিবলৈ দিম, যাতে এইখিনি অলপ আঠা ধৰণৰ হয়। গুড়ৰ চিৰাপখিনি উতলিবলৈ ধৰিছে আৰু এয়া দেখিছে নহয়, ফেন উঠিবলৈ ধৰিছে। এতিয়া এইখিনি হৈছে নে নাই মই চেক কৰি চাম। এয়া হেতাত লাগি থকা গুড়ৰ চিৰাপ অকণমান মই আঙুলি দুটাৰ মাজত লৈ চাম। এনেকৈ আঙুলি দুটাৰ মাজত ললে যদি আঠা লাগে, মই আৰু অলপ লৈ দেখুৱাই দিছো। এনেকুৱা ধৰণৰ যদি আঠা লাগে আৰু যদি দুটা আঙুলিৰ মাজত এডাল তাৰৰ দৰে হয়, ঠিক এনেকুৱা ধৰণৰ যদি এডাল তাৰৰ দৰে হয়, তেতিয়াহলে গম পাব যে চিৰাপখিনি হৈ গৈছে। এয়া চিৰাপখিনি হৈ গ'ল, মই গেছটো বন্ধ কৰি দিলো। এতিয়া গুড়ৰ চিৰাপখিনি মই ভাজি লোৱা সুজি আৰু নাৰিকলখিনিৰ সৈতে সানি ল'ম। এয়া চেকনি এখনেৰে মই গুড়ৰ চিৰাপখিনি চেকি দিছো। কেতিয়াবা গুড়ত শিল থাকে, গতিকে এনেকৈ চেকনিৰে চেকি দিলে ভাল হয়। মই একেবাৰতে আটাইখিনি গুড়ৰ চিৰাপ দি লোৱা নাই, হয়তো বেছিও হ'ব পাৰে। গতিকে এনেকৈ কমকৈ গুড়ৰ চিৰাপ মই চেকনিৰে চেকি দি আছো আৰু চামুচখনেৰে লাহে মিহলাই আছো। একেবাৰতে আটাইখিনি গুড়ৰ চিৰাপ দি ল'লে কেতিয়াবা বেছি হৈ গ'লে লাড়ু বান্ধিবলৈ অসুবিধা হয়, গতিকে একেবাৰতে গোটেইখিনি দি নিদিব। এনেকৈ অলপকৈ দি সানি চালে গম পাব কিমানখিনি প্ৰয়োজন হয়। এয়া মোৰ কিন্তু গোটেইখিনি গুড়ৰ চিৰাপেই প্ৰয়োজন হৈছে। এতিয়া মই এয়া চামুচেৰে ভালদৰে সানি লৈছো। এনেকৈ ভালদৰে মিহলাই ল'ব লাগিব, যাতে সুজি আৰু নাৰিকলখিনি গুড়ৰ চিৰাপখিনিৰ সৈতে ভালদৰে মিহলি হৈ যায়। এয়া মই সুজি আৰু নাৰিকলখিনিৰ সৈতে গুড়ৰ চিৰাপখিনি ভালদৰে সানি ল'লো। এতিয়া মই এইখিনি 10 মিনিটৰ বাবে ঢাকনি দি থৈ দিম আৰু তাৰ পিছতহে মই লাড়ুকেইটা বনাবলৈ আৰম্ভ কৰিম।
10 মিনিটৰ পিছত এতিয়া মই এয়া লাড়ুকেইটা বনাবলৈ আৰম্ভ কৰিম। এয়া মিশ্ৰণখিনি মই আকৌ এবাৰ ভালদৰে মিহলাই লৈছোঁ। লাড়ুকেইটা বনোৱাৰ আগতে এয়া মই হাতত অকণমান ঘিউ সানি লৈছোঁ। এনেকৈ হাতৰ তলুৱাত অকণমান ঘিউ সানি ল'লে লাড়ুকেইটা বনাবলৈ সুবিধা হয়। লাড়ুকেইটা বনাওঁতে তেতিয়া হাতত আঠা আঠা লাগি নধৰে। এতিয়া মই এয়া চামুচেৰে অলপ অলপকৈ মিশ্ৰণ লৈ লাড়ুকেইটা বনাই যাম। প্ৰথমতে হাতেৰে এনেকৈ মুঠিয়াই ল'ব, তাৰপিছত হাতৰ তলুৱাত লৈ পেলাই দুইখন হাতেৰে ঘূৰাই দিলে হ'ল। এয়া দেখিছে নহয়, বনাবলৈ একেবাৰে সহজ। এয়া ইলাচিৰ বাকলি এটা লাড়ুটোত থাকি গৈছিলে, সেইটো আঁতৰাই দিছোঁ, নহ'লে লাড়ুটো খাবলৈ ভাল নালাগিব। লাড়ুটো কিমান ডাঙৰ বনাব নিজৰ হিচাপত বনালেই হ'ল। এয়া মই মিডিয়াম চাইজত লাড়ুকেইটা বনাইছোঁ। এয়া এটা লাড়ু বনোৱা হৈ গ'ল মোৰ। এয়া এইটো থৈ দিলোঁ মই। পুনৰ আন এটা লাড়ু বনাই দেখুৱাই দিছোঁ। এনেকৈ অকণমান মিশ্ৰণ লৈ প্ৰথমতে হাতেৰে এনেকৈ মুঠিয়াই ল'ব, তাৰপিছত দুইখন হাতৰ মাজত লৈ পেলাই ঘূৰাই দিলেই হ'ল। এয়া দেখিছে নহয়, বনাবলৈ একেবাৰে সহজ। এয়া এইটো লাড়ু বনোৱা হৈ গ'ল। এতিয়া মই একে পদ্ধতিৰে বাকীকেইটা লাড়ু এয়া বনাই ল'লোঁ। প্ৰথমতে লাড়ুকেইটা অকণমান ঢিলা হৈ থাকে, কিন্তু আধা ঘণ্টা সময় থোৱাৰ পিছতেই লাড়ুকেইটা খুব ধুনীয়া টান হৈ যায়। চ' ফ্ৰেণ্ডছ, এয়া চুজি, নাৰিকল আৰু গুড়েৰে বনোৱা লাড়ু ৰেডি হৈ গ'ল। এইবাৰ বিহুত আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ সৈতে ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব, যাতে আমাৰ আগন্তুক ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে। নতুন নতুন ৰেচিপিৰে সৈতে আকৌ আহিম। থেংক ইউ, টেক কেয়াৰ।